हेलो एवरीवन সকলোকে স্বাগতম জনাইছো আমাৰ আনেটি ভিডিঅলৈ। আজি আমি তেজপুৰৰ অগ্নিগড়ৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ বহু নজনা কথা ইয়াৰ ইতিহাস আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু যিসকল ভিউৱাৰ্ছে আমাৰ নতুন চেনেলটোলৈ আহিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে তেজপুৰ অগ্নিগড়ৰ নাম নিশ্চয় শুনিছে বা কোনোৱে ইয়াক দৰ্শনো কৰিছে। তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই ঐতিহাসিক অগ্নিগড়। অগ্নিগড় নামটোৰ উৎপত্তিৰ বিষয়ে কালিকা পুৰাণত লিখা আছে যে এক সময়ত তেজপুৰত বান নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বান ৰজাৰ জীয়ৰী উষাৰ সৌন্দৰ্য আছিল জগত বিখ্যাত। সেয়েহে তেওঁৰ সুৰক্ষাৰ কাৰণে পিতৃ বান ৰজাই অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ মাজত কঠোৰ প্ৰহৰীৰ মাজত ৰাখিছিল। এদিন ৰাতি সপোনত উষাই এজন সুদৰ্শন ৰাজকোঁৱৰক দেখা পায় আৰু প্ৰেমত পৰে। প্ৰিয় সখী চিত্ৰশিল্পী চিত্ৰলেখাই সখীৰ বিৰহ বেদনা দূৰ কৰিবলৈ তেওঁৰ বৰ্ণনামতে ৰাজকোঁৱৰক চিত্ৰ আঁকিলে। এই কোঁৱৰজন আছিল বান ৰজাৰ শত্ৰু দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। চিত্ৰলেখাৰ জৰিয়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথামতে বিবাহ পাশত আবদ্ধ হয়। বান ৰজাই খঙতে অনিৰুদ্ধক বন্দী কৰি ৰাখে। নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি ভগৱান শ্ৰীকৃষ্ণই বান ৰজাৰ লগত যুদ্ধত লিপ্ত হয়। বান ৰজাক সহায় কৰিবলৈ তেওঁৰ ইষ্টদেৱ ভগৱান শিৱও যুদ্ধত লিপ্ত হয়। কৃষ্ণ সেনাৰ সমানে শক্তিশালী শিৱসেনাৰ মাজত এই অভূতপূৰ্ব ভয়ংকৰ যুদ্ধ দেখি ত্ৰিভুৱন ত্ৰস্তমান হৈ পৰে। অৱশেষত যুদ্ধৰ প্ৰাবল্যত সৃষ্টি নাশ হোৱা উপক্ৰম দেখি বিশ্বৰ সকলো ঋষি মুনি আৰু দেৱগণৰ কাতৰ উপাসনাত দুয়োজন দেৱতা শান্ত হয় আৰু যুদ্ধ সম্বৰণ কৰে। শেষত বান ৰজাও নিজৰ ভুল উপলব্ধি কৰি উষাক অনিৰুদ্ধলৈ বিয়া দিয়ে। লোককথা অনুসৰি হৰিহৰ অৰ্থাৎ হৰি মানে কৃষ্ণ আৰু হৰ মানে শিৱ, চমুকৈ হৰিহৰ যুদ্ধ বুলি জনাজাত এই প্ৰবল প্ৰতাপী দেৱতাৰ যুদ্ধত ইমানেই মানুহৰ মৃত্যু হৈছিল যে যুদ্ধৰ স্থানত তেজৰ নৈ বৈ গৈছিল। কালক্ৰমত এই যুদ্ধৰ স্থান তেজৰ বা শোণিতৰ নগৰ অৰ্থাৎ তেজপুৰ বা শোণিতপুৰ বুলি পৰিচিত হয়। এসময়ত সমগ্ৰ নগৰখনেই অগ্নিগড় আছিল বুলি জনবিশ্বাস আছে। 1928 চনত তেজপুৰৰ পৌৰসভাই প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা সৰু টিলাটোত এখনি উদ্যান গঢ়ি তোলে, যাক পিছলৈ পদ্মপাক বুলি জনা গৈছিল আৰু কালক্ৰমত ইয়ে অগ্নিগড় ৰূপে পৰিচিত হৈ পৰিল। 2001 চনৰ জানুৱাৰী মাহৰ পৰা ইয়াক ধুনীয়াকৈ নতুন ৰূপত সজাই পৰাই জাতিষ্কাৰ কৰি তোলা হৈছিল। ইয়াত নিৰ্মাণ কৰা মূৰ্তিবোৰ হৰিহৰ যুদ্ধ ফুটাই তোলা হৈছে। ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেন্ট কৰি জনাব। যদিহে ভাল লাগিল লাইক কমেন্ট আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে ধন্যবাদ।